নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ পাঠলৈ তোমালোকক আমন্ত্ৰণ জনাইছোঁ। লকডাউনৰ বাবে আমি বিদ্যালয় যাব পৰা নাই। আমি ঘৰতে থাকি এই পাঠদানটো যাতে সুচাৰুৰূপে চলি থাকে তাৰ কাৰণে আমি এই পাঠসমূহ আগবঢ়াইছোঁ। গতিকে তোমালোকে ঘৰত পঢ়া শুনা কৰিবা, লগতে খোৱা বোৱাবোৰ ভালকৈ কৰি থাকিবা। স্বাস্থ্যটো নিৰোগী কৰি ৰখাটো আমাৰ কৰ্তব্য। গতিকে খোৱা বোৱাবোৰ যদি ভালকৈ কৰি থাকে তেতিয়াহে তোমালোক সুস্থ হৈ থাকিব পাৰিবা। আৰু আজি আমি সেই খোৱা বোৱাৰ ওপৰতে আলোচনা কৰিম, সেই খাদ্যৰ ওপৰত আলোচনা কৰিম। তোমালোকৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰটোত আছে খাদ্য আমি ক'ৰ পৰা পাওঁ। গতিকে সেই খাদ্য আমি ক'ৰ পৰা পাওঁ সেই চেপ্টাৰটোৰ ওপৰতে আমি আলোচনা কৰিম। এতিয়া আমি যে খাদ্য বা আমি খোৱা বস্তু বা আমাৰ খোৱাৰ আহাৰ সেইবোৰৰ ভিতৰত আমাৰ কোনবোৰ বস্তু আমি খাওঁ বা আমি যে খাওঁ খাদ্য বস্তু, সেই খাদ্য বস্তু কোনবোৰ আমি খাওঁ। এতিয়া আমাৰ মূল খাদ্য হৈছে ভাত, নহয় জানো? আমি প্ৰায় সকলোৰে আমাৰ মূল খাদ্য হৈছে ভাত। তাৰ উপৰিও আমি অন্যান্য কিছুমান খাওঁ। এতিয়া ভাতৰ লগত আমি আঞ্জা খাওঁ, ভাতৰ লগত ভাজি খাওঁ, চাটনি খাওঁ। সেই তেনেকৈ বিভিন্ন ধৰণৰ আমি খাদ্য আমি খাওঁ। তাৰ উপৰিও ৰাতিপুৱা আমি জলপান খাওঁ, জলপান চিৰা দৈ সেইবোৰ খাওঁ। তাৰপাছত কোমল চাউল খাওঁ, মুড়ি খাওঁ, চাহ খাওঁ। এইবোৰ হৈছে আমাৰ খাদ্য। তাৰ উপৰিও আমি কেতিয়াবা পায়সো খাওঁ। এইবোৰ সকলো আমাৰ খাদ্যৰ ভিতৰতে পৰে। এতিয়া যে আমি এই খাদ্যবোৰ খাওঁ, সেই খাদ্যবোৰত কি কি উপকৰণ থাকে। এতিয়া আমি এই ভাতৰ কথা ক'লোঁ, ভাততনো কি কি উপকৰণ থাকে। তেনেকৈ আমি খোৱা আঞ্জা, তাত কি কি উপকৰণ থাকে, ভাতত কি কি উপকৰণ থাকে। উপকৰণ মানে কি? আমি যিটো খাদ্য খাম সেই খাদ্যখিনি প্ৰস্তুত কৰিবলৈ কি কি লাগে সেয়াই হৈছে উপকৰণ। এতিয়া ভাতৰ কাৰণে কি লাগিব? আমাক চাউল লাগিব, হয় জানো? হয় নাই? চাউল লাগিব আৰু কি লাগিব? পানী লাগিব। এয়া হৈছে ভাতৰ উপকৰণ। অৰ্থাৎ ভাত বনাবৰ কাৰণে আমাক চাউল আৰু পানী লাগিব। ঠিক একেধৰণে আঞ্জা আমি বিভিন্ন ধৰণৰ আঞ্জা খাব পাৰোঁ। আজি মই মাগুৰ মাছৰ আঞ্জা খালোঁ। মাগুৰ মাছত পালেং শাক দি পেলাই। গতিকে মাগুৰ মাছ, ইয়াত উপকৰণ মাছ আছে, তাৰপাছত লগত শাক আছে, তাৰ উপৰিও তাত তেল দিয়া হৈছে, নিমখ দিয়া হৈছে, হালধি, মছলা, এইবোৰ হৈছে ইয়াৰ উপকৰণ। গতিকে তেনেকৈ তোমালোকে খোৱা বিভিন্ন খাদ্য সামগ্ৰীৰ নামবোৰ লিখি প্ৰতিটো খাদ্য সামগ্ৰীৰ উপকৰণবোৰ কি কি হয় তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবাচোন বাৰু। গতিকে তোমালোকে সেয়া কৰি থবা। তোমালোকে আজি যি খালা হয়তো কাইলৈ খোৱা বস্তু কিছুমান তাৰ লগত মিলিব যদিও সকলো নিমিলিব পাৰে। গতিকে আজি নোখোৱাও কাইলৈ কিবা খাব পাৰা। গতিকে কাইলৈ কি খাবা তাৰো তালিকা কৰিবা। তেনেকৈ তোমালোকে এনেকৈ তালিকা অলপ কৰিবা খাদ্য আৰু তাৰ উপকৰণসমূহ। এতিয়া আমি ইয়াৰ পাছত এই যে উপকৰণবোৰ পালোঁ, এই উপকৰণবোৰৰ উৎসবোৰৰ ওপৰত আলোচনা কৰিম। এই খাদ্যৰ যে উপকৰণবোৰ পাইছোঁ, ইয়াত এই উপকৰণবোৰৰ ভিতৰত কি পাইছোঁ? চাউল পাইছোঁ, পানী পাইছোঁ, মাছ পাইছোঁ, শাক পাইছোঁ, তেল পাইছোঁ, নিমখ পাইছোঁ। এনেকৈ বিভিন্ন ধৰণৰ উপকৰণ পাইছোঁ। এই উপকৰণবোৰৰ আমি উৎসবোৰ কি চাম। এতিয়া চাউলটো কিহৰ পৰা পাওঁ? ধানৰ পৰা পাওঁ। ধান এবিধ উদ্ভিদ। গতিকে ইয়াৰ উৎসটো হৈছে এবিধ উদ্ভিদ। গতিকে চাউলৰ উৎস উদ্ভিদ। তেনেকৈ আমি আৰু জলপান খাওঁতে আমি চিৰাৰ কথা কৈছিলোঁ। চিৰাটো চাউলৰ পৰাই হয়, ধানৰ পৰাই, অৰ্থাৎ সেয়াও উদ্ভিদ। ঠিক একেধৰণে আমি আৰু আঞ্জাৰ কথা কৈছিলোঁ। আঞ্জা খাওঁতে কি পাইছিলোঁ? মাগুৰ মাছ এইটো প্ৰাণী। তাৰপাছত আমি চিৰা জলপানৰ লগত দৈ কথা কৈছিলোঁ। দৈটো কি? দৈটো হৈছে গাখীৰৰ পৰা প্ৰস্তুত কৰা এটা খাদ্য, আৰু সেই খাদ্যৰ উপকৰণ। আৰু সেই দৈটো পানীৰ পৰাই পোৱা যায়। তাৰমানে উৎস হৈছে প্ৰাণী, কাৰণ এইটো এটা হৈছে প্ৰাণীজাত সামগ্ৰী। গতিকে আমি দৈটো প্ৰধান উৎস বুলি ক'লে আমি প্ৰাণী বুলি ক'ম। গতিকে ইয়াৰ উৎস হৈছে প্ৰাণী। তেনেকৈ যদি আমি চাওঁ, আমাৰ খাদ্য সামগ্ৰীবোৰৰ উৎস হয় উদ্ভিদ হ'ব, নহয় প্ৰাণী হ'ব। কিন্তু তাৰ মাজতো
নিমখ আৰু পানী সেয়া উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা নাযায়, সেয়া প্ৰাকৃতিকভাৱে পোৱা যায়। আৰু নিমখটো আমি জানো যে সাগৰৰ পানী লুণীয়া, তাৰ পৰা নিমখ প্ৰস্তুত কৰিব পাৰি। গতিকে এই যিবোৰৰ কথাকে আলোচনা কৰিলোঁ খাদ্যবোৰৰ কথা, সেইবোৰ হৈছে মানুহে খোৱা খাদ্য। এতিয়া মানুহে খোৱা এই খাদ্যখিনিৰ উপৰিও এতিয়া আৰু কিছুমান প্ৰাণী আছে, অন্য প্ৰাণীবোৰ, সেই প্ৰাণীবোৰেতো বিভিন্ন খাদ্য খায়। আৰু লগতে এইখিনি আৰু এটা কথা কৈছোঁ, মানুহে খোৱা এইবোৰ যে উদ্ভিদৰ পৰা পোৱা যিবোৰ খাদ্য, সেই উদ্ভিদৰ কিছুমানৰ ফল খাওঁ, কিছুমানৰ বীজ খাওঁ, কিছুমানৰ ফুল খাওঁ। তেনেধৰণে আমি এতিয়া ৰঙালাও ফল খাওঁ, ৰঙালাও ফুল খাওঁ, তাৰপিছত ৰঙালাও বীজো খাওঁ। ঠিক একেধৰণে কলৰ ফল খাওঁ, কলৰ ফুল খাওঁ, কলৰ ফুল মানে কলডিল ফুল খাওঁ। তাৰপাছত তেনেধৰণে কলৰ গা গছডালো খাওঁ আমি পচলা হিচাপে। তেনেকৈ আমি কিছুমান উদ্ভিদৰ কি কি অংশ খাওঁ সেই তাৰো এখন তালিকা তোমালোকে প্ৰস্তুত কৰিবা। যি কি নহওক, এতিয়া মানুহে খোৱা আমি যিবোৰ খাদ্য সেইবোৰৰ কথা আলোচনা কৰিলোঁ। এতিয়া প্ৰাণীবোৰৰ কথা আলোচনা কৰিম। এতিয়া প্ৰাণীবোৰে কি কি খায়, তাৰমানে প্ৰাণীৰ খাদ্য, অৰ্থাৎ মানুহো এটা প্ৰাণী, মানুহৰ বাহিৰে আৰু অন্যান্য প্ৰাণী আছে নহয়, সেই প্ৰাণীবোৰে কি খায়। গতিকে সেই প্ৰাণীৰ খাদ্যবোৰ আমি চাম। এতিয়া প্ৰাণী বুলি কওঁতে মানুহৰ কথা ক'লোৱেই। মানুহে কি খায়, ভাত খায়, আঞ্জা খায় বা দাইল খায়, ভাজি খায়, জলপান খায়। গতিকে এইবোৰৰ ভিতৰত কি পাইছিলোঁ, উদ্ভিদ খায়, উদ্ভিদজাত সামগ্ৰী, আৰু প্ৰাণী খায় বা প্ৰাণীজাত সামগ্ৰী খায়। তেনেকৈ কুকুৰে কি খায়, কুকুৰে ভাত খায়, কুকুৰে সৰু সৰু প্ৰাণী কিছুমান ধৰি খায়, গতিকে উদ্ভিদজাত খায়, প্ৰাণীজাত খায়। মেকুৰীয়ে কি খায়, মেকুৰীয়েও একে উদ্ভিদজাত প্ৰাণীজাত খায়। তেনেকৈ আৰু তোমালোকে দেখাৰ ভিতৰত কি কি আছে বাৰু, গৰুৱে কি খায়, গৰুৱে ঘাঁহ খায়, তাৰপিছত শস্য খায়, অন্যান্য শস্য খায়, খলিহৈ খায়। তাৰপাছত মহেও একেই, সেই বস্তুবোৰে খায়। তেনেকৈ ছাগলীয়ে কি খায়, ছাগলীয়েও ঘাঁহ খায়। তেনেকৈ চাবা যে গৰু, ছাগলী, মহ, তাৰপৰা হাতী, এইবোৰে অকল উদ্ভিদজাত সামগ্ৰীয়ে খায়। তাৰপাছতে আৰু আমি যদি চাওঁ, বাঘে কি খায় জানানে, বাঘে অন্যান্য প্ৰাণী ধৰি খায়। গতিকে সিহঁতি প্ৰাণীহে খায়, অৰ্থাৎ মাংসহে খায়, কিন্তু উদ্ভিদ নাখায়। তেনেকৈ সিংহয়ো প্ৰাণীহে খায়, উদ্ভিদ নাখায়, বা ভালুক প্ৰাণীহে খায়, উদ্ভিদ নাখায়। গতিকে এই প্ৰাণীবোৰৰ খাদ্যৰ ওপৰত ভিত্তি কৰি ইহঁতক বেলেগ বেলেগ নাম দিয়া হৈছে। এতিয়া মানুহে উদ্ভিদো খায়, প্ৰাণীও খায়, কিন্তু গৰু ছাগলীয়ে অকল উদ্ভিদজাত সামগ্ৰী খায়, আৰু বাঘ সিংহই অকল প্ৰাণীজাত সামগ্ৰী খায়। গতিকে এইবোৰৰ ওপৰত ভিত্তি কৰি গৰু ছাগলীয়ে অকল উদ্ভিদজাত খায়, গতিকে সিহঁতক তৃণভোজী বুলি কয়। বাঘ সিংহ ভালুক এইবোৰে অকল মাংসজাতীয় খাদ্য খায়, সেইবোৰক মাংসভোজী কয়। আৰু মানুহ, কুকুৰ, মেকুৰী যিবোৰে উভয়কে খায়, গতিকে সিহঁতক কয় সৰ্বভোজী। গতিকে তোমালোকে এনেকৈ আৰু এখন তালিকা প্ৰস্তুত কৰিবা, য'ত প্ৰথম লিখিবা তৃণভোজী, তাৰপাছত লিখিবা মাংসভোজী, তাৰপাছত লিখিবা সৰ্বভোজী। এতিয়া তৃণভোজীত, যিহেতু তৃণভোজী প্ৰাণী কাক কয়, যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় তাকে তৃণভোজী কয়। তাৰ ভিতৰত গৰু, ছাগলী, মহ, হাতী, পহু, এনেকৈ তোমালোকে বিভিন্ন প্ৰাণীৰ নাম লিখিব পাবা, সেইবোৰ তোমালোকে তৃণভোজীত লিখিবা। এতিয়া মাংসভোজী, যিবোৰে অকল মাংস খায়, অৰ্থাৎ প্ৰাণী ধৰি খায়, সেইবোৰক, বা যিবোৰে প্ৰাণী খায় বা আন প্ৰাণীক খায়, সেইবোৰ মাংসভোজী। যেনেকৈ বাঘ, ভালুক, সিংহ। তেনেকৈ এই তালিকাখনত এই মাংসভোজীত লিখিবা। তাৰপাছত এনেকৈ সৰ্বভোজী, মানুহ, উদ্ভিদজাত খায়, প্ৰাণীজাত খায়, কুকুৰ, মেকুৰী, এইবোৰ তোমালোকে সৰ্বভোজীত লিখিবা। এনেকৈ তোমালোকে আৰু লিষ্টখন দীঘল কৰি গৈ থাকিবা। এনেধৰণে তোমালোকে তৃণভোজীৰ এখন চাৰ্ট পাবা, মাংসভোজী, সৰ্বভোজী, এনেকৈ গোটেইকেইটা মিলাই সকলোৰে বাবে যিমান পাৰা প্ৰাণীৰ নাম তোমালোকে সংগ্ৰহ কৰিবা।
আৰু ধন্যবাদ। আজিলৈ আমি ইমানতে সামৰিছোঁ। এই পাঠটোৰ যদি আৰু কিবা বুজিবলগীয়া আছে তোমালোকে আমাক সুধিবা, আমাক কমেণ্ট কৰিবা আৰু আমি তোমালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু ভৱিষ্যতে আৰু অধিক ভিডিঅ' পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো টিপি দিবা, যাতে নতুন ভিডিঅ' আপলোড কৰিলে তোমালোকে পাই থাকা। ধন্যবাদ।